Hello friends, welcome back to my YouTube channel. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি আমি কথা পাতিবলৈ গৈ আছো আহিনৰ আবেলি ধাৰাবাহিকত অভিনয় কৰা অংকিতা শইকীয়াৰ বিষয়ে। গতিকে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বলক। অংকিতা শইকীয়াৰ জন্ম হৈছিল শোণিতপুৰৰ চতিয়াত 12 জানুৱাৰী তাৰিখে। তেখেতৰ পিতৃৰ নাম কনক শইকীয়া আৰু মাতৃৰ নাম ৰীনা বৰুৱা। তেখেতৰ ঘৰত তেখেতৰ মাতৃ আৰু তেখেতৰ পিতৃ আছে। তেখেতৰ নিকনেম হৈছে মাইনা। এতিয়া তেখেতৰ শিক্ষাগত অৰ্হতালৈ আহিছো। তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠ চতিয়াৰ পৰা। তেখেতে তাত ক্লাছ 4লৈকে পঢ়িছিল আৰু তাৰপাছত তেখেতে চতিয়া গাৰ্লছ স্কুলত পঢ়িছিল আৰু তাৰপাছত দৰং কলেজ আৰু তাৰপাছত কটন ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে। তেখেতৰ ৱেইট হৈছে 50 kg আৰু হাইট হৈছে 5.3। তেখেতৰ হাজবেণ্ডৰ নাম হৈছে যুগল কিশোৰ। গতিকে বন্ধু বান্ধৱীসকল আজি ইমানেই আছিল ভিডিঅ'টোত। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।